Hello everyone, আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই আহিছো ডাইনু বাহঁতৰ ঘৰত। ডাইনু আৰু নিতু এজনী আহিছে। এজনী নিতু ডাইনু এজনী নিতু এজনী কুকুলি সৰু ভণ্টি আমাৰ। আমি এতিয়া মানে ৰীল বনাবলৈ যাম। মই আছিলো গুৱাহাটী উলুবাৰীত, চ' ডাইনু বাই মোক ল'বলৈ গ'লে বেকগ্ৰাউণ্ড মিউজিক ইগনোৰ কৰিব। এতিয়া আমি ওলাইছো ৰিলছ বনাবলৈ, তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকে। এয়া চাওক কিমান কষ্ট কৰি আছে ভিডিঅ'ৰ কাৰণে, ইমান কষ্ট। তুমি পৰিবি আজাও সেইটো গুগুলি দীপা আৰু সৰবিনা আৰু তাত ভিডিঅ' বনাব গৈ আছো আমি। আজি দীপা আহিছে ন, তাৰ আমাৰ জেগাবিলাক ফুৰাই আছো পুৰা তাইক। কেনেকুৱা লাগিছে? গৈ আছো অলপ। তুমি ফাৰ্ষ্ট টাইম আহিছা আমাৰ ইফালে? মজা 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 মজা। কোকৰাঝাৰৰ পৰা ছয়গাঁও দেয়াৰ আমাৰ ৰীল বনোৱা জেগা। ৰীল বনাম আমি এতিয়া। কি মজা হৈছে ভিউটো। এই ৰাম কি আহিল চাৰিপা কেনে একদম মজা। ঘূৰি দিয়ে এবাৰ, ঘূৰি দি গোটেই আউটফিটটো দেখা দিছোঁ দীপাৰ। এয়া পুৰা দীপাই চুৰিদাৰ পিন্ধি পুৰা এবাৰ ৰিলছ বনাব। এতিয়া আহিলোঁ ৰিলছ চিলছ বনাই চুলি তুলি বান্ধি লৈছোঁ আৰু বহুত বেছি ভাগৰিছোঁ। এতিয়া মুখ চুখ ধুওঁ, কাণফুলি চুলি ফুলোঁ আৰু এতিয়া কেনেকৈ আমি এতিয়া ৰিলছ চিলছ বনাই ফটো চটো উঠি কৰি মেলি একদম ফ্ৰেছ চেছ হৈ ড্ৰেছ চেঞ্জ কৰি এতিয়া আমি চাহ খাবলৈ লৈছোঁ। এয়া কুকুলি কৃষ্টি চাহ খাইছে আৰু সেইফালে মানে আছে নিতু আৰু ডাইনু চাহ খাইছে। তাহাঁতি অকলে অকলে খাইছে, আমাক নেদেখুৱাকৈ মনে মনে কিবা কিবি খাইছে গাইছ। এইফালে কি চলি আছে? এইফালে আমাৰ পুতু খেলি আছে। ব্লগিং বাইদেউ। তাই মোৰ ওচৰত আহি শুই আছে। পুতু টিং 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 টিং। কি হ'ল এইফালে পুৰা খেলিছে। এইফালে বদমাছ ছোৱালী। এইফালে আমাৰ এইফালেতো নিতু কিবা কিবি কৰি আছে মনে মনে। কি চলি আছে ব্ৰ? কি চলি আছে? গুড মৰ্ণিং। এতিয়া বাজে 6টা আৰু 6টা বজাতে ইমান ৰ'দ দিছে। এতিয়া মই ৰেডি হ'ম কাৰণ মোৰ 8টামান বজাত বাছ আছে, চ' মই এতিয়া জল্দি যাব লাগিব। মাই গড ইমান বেছি ৰ'দ দিছে, কেনেকৈ যাম ভাবিয়ে পোৱা নাই। আৰু বাহঁতৰ ঘৰৰ পৰা এনেকৈ গ্ৰীণ চব সেউজীয়া পৰিৱেশ, বহুতে ভাল লাগিছে। ঠাণ্ডা বতাহ। ডাইনু বা নিতু বা কৃষ্টি চবে শুই আছে, অকল ময়ে উঠিলোঁ। এতিয়া মই তলত ব্ৰাছ কৰিবলৈ যাম, তাৰপিছত ব্ৰাছ কৰি ৰেডি হৈ ওলাব লাগিব ঘৰলৈ। ঘৰ নহয় আৰু গুৱাহাটী টাউন যাব লাগিব ৰুমত, কাৰণ বহুত বেছি কাম আছে। বৰমা আহিছে। গুড মৰ্ণিং। তাই কি কৰিছে? একো কৰা নাই। গুড মৰ্ণিং। এতিয়া মই কলগেটটো লওঁ আৰু ব্ৰাছ কৰিবলৈ যাওঁ। এতিয়া মই হৈ আছোঁ ৰেডি। এতিয়া চাহ খাবলৈ যাম আৰু বৰমাই চাহ দিছে। ওপৰত গৈ আছোঁ, খাই বৈ ৰেডি। মই এতিয়া ওলাম আৰু। হয় নিতু ওলালোঁ মই। পুতু তাই মোক আগুৱাই দিবলৈ আহিছে। মোক আগুৱাই দিবলৈ বৰমা আহিছে, বৰ্তা আহিছে। এইফালেতো নিতু আছে, তাইক নেদেখুৱাওঁ, তাই বেছি কৰে অলপ। মানে ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ, বহুত ভাল লাগিছে আহি। টাউনত থাকি গেলি গৈছিলোঁ এইকেইদিন। আপুনি মোক ইমান মৰম দিলে, ইমান ভাল পালোঁ মই সঁচাকৈ। মানে একদম মাৰ নিচিনা মৰম, মানে একদম মায়ে আৰু মা বৰমা বুলি মাতোঁ মই। মানে প্ৰথমবাৰ আহিয়ে ইমানখিনি, আৰু এনেও ফোনত বাৰু কথা বতৰা হৈয়ে থাকে। আৰু এইফালে বৰ্তা, ইমান মৰম পাইছোঁ মই। এইফালে কৃষ্টি আৰু ডাইনু ঘৰত আছে আৰু এইফালে
তাৰপিছত এতিয়া তাহাঁতি দুজনে ঘৰত থাকিলে আৰু মোক আগুৱাই দিবলৈ আহিছে আৰু যাওঁগৈ ৰাতিপুৱা গৈ পালে মানে ভাল লাগিব আৰু বহুত কামো আছে। এতিয়া বাছত উঠিলোঁ, বাছত উঠি পেলাই এতিয়া দাৰিংগেলৈকে যাম আৰু দাৰিংগহঁতৰ ঘৰৰ পৰা আহি পেলাই এতিয়া আহিছোঁ মই পিজ্জা খাবলৈ। মানে বহুত বেছি ভোক লাগি আছিলে এতিয়া আৰু তেওঁলোকক বহুত বেছি মিছ কৰি আছোঁ মই। বৰ্তা, বৰমা, দাইনু বা, নিতু বা, কৃষ্টি। তাৰপিছত বহুত দুখ লাগিলে, সেইটো কাৰণে অহা মুহূৰ্তত মানে ইমান এটা ভিডিঅ' নকৰিলোঁ, মানে বহুত দুখ লাগি আছিলে। আহি গ'লোঁ পিজ্জা খাবলৈ, ইমান ভোক লাগি আছিলে আৰু অকণমান ক'ল্ড ড্ৰিংকছ লৈছোঁ। মানে ইমান গৰম লাগিছে, গৰমত ক'ল্ড ড্ৰিংকছ নাখালে বেয়া লাগি থাকে যিহেতু ইয়াত বহুত বেছি গৰম। এতিয়া কোন আছে? এতিয়া পিজ্জা চিজ্জা খাই মেলি এতিয়া তেজপুৰৰ মুন্দাহঁতে আহিছে, এইফালে ভণ্টিহঁত আছে আৰু তাৰপিছত এতিয়া ভাত খাবলৈ গৈ আছোঁ। ভাত চাত খাই ফ্ৰেছ চেছ হৈ তাৰপিছত যাম ৰুম। তাৰপিছত পৰহিৰ পৰা গ্ৰুমিং ষ্টাৰ্ট হ'ব। হয় ক খবৰ চবৰ ভালেই? মাছ নালাগে কিয়? আপুনি বিকিছে নেকি কমত? তোৰ মাছ নালাগে কি কৰিম? আমি এতিয়া হোটেল বিচাৰি পোৱা নাই, ইয়াতে আহিছোঁ খাবলৈ আৰু। এতিয়া আমি ভাত পানী খাই আহি গ'লোঁ আৰু ৰুম। এতিয়া বিন্দাছ শুই যাম আৰু। আহি গ'লোঁ ৰুম, এতিয়া বিন্দাছ শুই যাওঁ আৰু তাইৰো শ্ব' আছে কালি আৰু এখন শ্ব' আছে, তাত গ্ৰুমিং হ'ব 2 দিন। তাৰপিছত 24th আছে ফাইনেল। চ' তাৰ কাৰণে আমি খুব এক্সাইটেড। চ' আজিৰ ভিডিঅ'টো ব্লগটো মানে ইয়াতে এণ্ড কৰিছোঁ। চ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো